নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাষ্ট্ৰীয় কাছামলৈ আজি এটা সৰু ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো আসলতে গাঁৱে ভূঞে সকলোতে যিসকল ক্ষুদ্ৰ খেতিয়ক আছে যিসকলক আসলতে পিএম কিষাণ সন্মান নিধিৰ যোজনাৰ অন্তৰ্গত ৰেজিষ্টাৰ খেতিয়ক হয় সেই সকলক আসলতে অনুৰোধ কৰিম তেওঁলোকে অতি শীঘ্ৰে গৈ নিজৰ নিকটৱৰ্তী য'ত CSC চেণ্টাৰ আছে মানে কমন সাৰ্ভিস চেণ্টাৰ আছে বা ডিজিটেল সেৱা কেন্দ্ৰ আছে তাত গৈ আপোনালোকে নিজৰ যি পিএম কিষাণৰ ধন আদায় পাবৰ বাবে তেওঁলোকে ভেৰিফিকেশ্যনটো কৰাই লওক OTP বেসড ভেৰিফিকেশ্যন আছে আৰু বায়োমেট্ৰিক ভেৰিফিকেশ্যনো আছে আপোনালোকে CSC চেণ্টাৰত গৈ কৰাই ল'ব পাৰিব আপোনালোক এটা কৰিব বিচাৰিম আসলতে বহুত আসলতে আমাৰ নিজৰ লোকেল এৰিয়াটো মই বহুত মানুহ পাইছো যিসকল আসলতে মাটি আছে কিন্তু তেওঁলোকে খেতি নকৰে তেওঁলোকৰ মাটিৰ প্ৰমাণপত্ৰ বা খাজানা ৰিসিট দি তেওঁলোকে সেই যি পিএম কিষাণ সন্মান নিধিৰ ধন আদায় কৰি আছে তেওঁলোকক মই অনুৰোধ কৰিম আপোনালোকে সেই যি চৰকাৰৰ ধন যিসকলে প্ৰাপ্য পাব লাগে সেই সকলকে আসলতে পোৱাৰ ব্যৱস্থা কৰক কাৰণ আপুনি মাটি থাকিব পাৰে আপুনি খেতি কৰা নাই আৰু যিসকলে ক্ষুদ্ৰ খেতিয়ক তেওঁলোকক লাভ উঠাবলৈ দিয়ক আপুনি ইয়াৰ পৰা বিৰত থাকক কাৰণ প্ৰত্যেকটো বস্তু চৰকাৰে আসলতে আমাক প্ৰভাইড কৰে সেই চৰকাৰে প্ৰভাইড কৰা বস্তুটোক আমি আসলতে বিশৃংখল কৰি পেলাও আমি আসলতে ইয়াক খেলিমেলি কৰি পেলাও আপোনালোকে নিশ্চয় গম পাইছে গত সময়ত অসমকে ধৰি বিভিন্ন জায়গাত আসলতে পিএম কিষাণ সন্মান নিধিৰ যি আসলতে কেলেংকাৰী আৰম্ভ হৈছিল তাৰ পিছত আকৌ দ্বিতীয় ফেজৰ কাৰণে আসলতে গভৰ্ণমেণ্টে জিলা প্ৰশাসনে হওক বা মহকুমা প্ৰশাসনে হওক সকলোকে আসলতে ভেৰিফিকেশ্যন কৰিবৰ কাৰণে দিছিলে প্ৰকৃত খেতিয়ক কোনবিলাক আৰু বহুতো আসলতে দেলালি হিতাধিকাৰী ওলাইছিলে দেলালি বুলিয়ে কৈছো যিসকলে আসলতে পিএম কিষাণ সন্মান নিধিৰ ধন পাব নালাগিছিল তেনেকুৱা ব্যক্তি আসলতে পাইছিল আৰু আশা কৰিছো এইবাৰে গভৰ্ণমেণ্টে যি ভেৰিফিকেশ্যন কৰিছিলে প্ৰশাসনৰ জৰিয়তে সেই ভেৰিফিকেশ্যন আসলতে সম্পূৰ্ণ শুদ্ধ হওক আৰু অসমত যিসকল খেতিয়ক আছে ক্ষুদ্ৰ খেতিয়ক আছে সেই খেতিয়কসকলে আসলতে ধনটো পাবলৈ সক্ষম হওক আপোনালোক এটা মই কথা ক'ব বিচাৰো যে মোৰ লোকেল এৰিয়াটো বহুত এনেকুৱা মানুহ আছিল আগতে যিসকলৰ নিজৰ মাটি আছিল বা খাজানা ৰিসিট আছিল বা মাটিৰ প্ৰমাণপত্ৰ আছিল তেওঁলোকে কিন্তু খেতি নকৰে তেওঁলোকো এই ধন পাবলৈ সক্ষম হৈছিল তেওঁলোকক মই তেওঁলোকে যাতে এইবাৰ এটো খেলিমেলি নকৰে তেওঁলোক এই ধনৰ পৰা বিৰত থাকক কাৰণ প্ৰত্যেকটো বস্তুৱে চৰকাৰে প্ৰভাইড কৰে তাত যদি আমি বিসংগতি কৰোঁ তেতিয়াহলে আমাৰ নিজৰে লোকসান কাৰণ আমি যদি পাবলগীয়া ব্যক্তি আমি পাব লাগে কিন্তু নাপাবলগীয়া ব্যক্তিয়ে পালে আমাৰ হয়তো লোকসান হয় কাৰণ আপোনালোকে দেখিছে বস্তুৰ দাম বাঢ়িছে কি কাৰণে বাঢ়িছে চৰকাৰে বিভিন্ন ধৰণে সুবিধা দিছে বহুত ধন আদা আসলতে দিছে সেই ধনবিলাকৰ অপব্যৱহাৰ যাতে নহয় তাৰ বাবে আপুনিও আসলতে এক্টিভ হৈ থাকক আপুনিও কাৰোবাক কক যে এনেকুৱা ধৰণৰ কেলেংকাৰীত বা এনেকুৱা ধৰণৰ দুৰ্নীতিগত কামত আমি সদায় আসলতে আগবাঢ়ি যাব নালাগে আৰু আপোনাৰ যি ওচৰৰ পাজৰৰ যিসকল ক্ষুদ্ৰ খেতিয়ক আছে তেওঁলোকক কক যে কমন সাৰ্ভিস চেণ্টাৰ বা ডিজিটেল সেৱা কেন্দ্ৰলৈ গৈ তেওঁলোকে বায়োমেট্ৰিক ভেৰিফিকেশ্যনটো কৰি লওক বা OTP বেসড ভেৰিফিকেশ্যনটো কৰি লওক তাৰ পিছত তেওঁলোকে পিএম কিষাণৰ যি ধন আছে সেই ধন পাবলৈ সক্ষম হ'ব আৰু এটা আপোনালোকক অনুৰোধ কৰিম যাতে মই কোৱা কথাবিলাক যদি যুক্তিসংগত বুলি ভাবে বা ইনফৰমেশ্যনখিনি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দি মোক এনে ধৰণৰ ভিডিঅ'বিলাক বনাই যোৱাত আসলতে উৎসাহ দিব বুলি আশা থাকিল জয়